আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ নাহমাদুহু ওয়া নুসাল্লিমু আলা রাসূলিল কারীম আম্মা বাদ। মোৰ সন্মানীয় ভাই বন্ধুসকল, বৰ্তমান ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত কি হৈ আছে, কি সংঘটিত হৈ আছে, তো এই কথাটো হয়তো মই আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত এই সংঘাতনো হৈ কিয় আছে? প্ৰথমতে যদি আমি এই বৰ্তমান যি যুদ্ধ চলি আছে তাক লৈ পেলাই যদি অকণমান আমি ভিতৰত যদি সোমাই চাওঁ, যে যিখন বৰ্তমান পেলেষ্টাইন আছে, মই আপোনালোকক স্ক্ৰীণত দেখাবৰ কাৰণে চেষ্টা কৰিম। এই পেলেষ্টাইনৰ যিখন মেপখন আপোনালোকে দেখিছে, তো এইখনত প্ৰথম গোটেইখিনি ছাইডৰ ফালে যিটো আমি গ্ৰীণ মেপ যিটো দেখিছে, এইটো পেলেষ্টাইনৰ মেপ, পেলেষ্টাইন দেশৰ। তো লাহে লাহে কি কৰিছে, পেলেষ্টাইনত ইজৰাইলে অকণমানকৈ নিজৰ অধীনত কৰি আছে। তো বগা বগা যিটো আপুনি দেখা পাইছে মেপখনত, তো সেইসমূহ ধৰক ইজৰাইল বুলি ধৰি লওক। তো সেই বগা বগা গোটেইখিনি ইজৰাইল, ইহঁতে পেলেষ্টাইনখন লাহে লাহে নিজৰ দখল কৰি এতিয়া তাৰমানে পেলেষ্টাইনখন টুকুৰা টুকুৰ হৈ গৈছে। আৰু পেলেষ্টাইনৰ যিটো কি বুলি কয়, আপোনাৰ সৰু টুকুৰাটো আছে একদম ছাইডৰ ফালে যিটো আছে, সেইটো বৰ্তমান হামাছৰ অধীনত আছে। হামাছ সংগঠনটোৰ অধীনত আছে পেলেষ্টাইন, সেইটো। আৰু বাকী ভিতৰত টুকুৰা টুকুৰ হৈ আছে পেলেষ্টাইনৰ, যিটো আপোনালোকে দেখা পাইছে। আৰু পেলেষ্টাইনৰ ওপৰত পূৰ্বতে ইজৰাইলৰ ফালৰ পৰা যিমান জুলুম কৰা হৈছিলে, তাত কিন্তু কোনো মাত মাতা নাছিলে। কিন্তু এতিয়া যেতিয়া সেই পেলেষ্টাইনৰ ওপৰত যি জুলুম হৈছিল, তাৰ যেতিয়া বদলা ল'বৰ কাৰণে ইহুদীবোৰৰ ওপৰত হামাছ গোত্ৰই যেতিয়া, হামাছ সংগঠনটোৱে যেতিয়া পেলেষ্টাইনে যেতিয়া কি কৰিলে, আক্ৰমণ কৰিলে, তেতিয়া পেলেষ্টাইনক মানুহে কিছুমানে আঙুলি উঠাব ধৰিলে। বাৰু সেইবিলাক মই ক'ব নাযাওঁ। তো প্ৰথমতে হামাছৰ ফালৰ পৰা ইজৰাইললৈ প্ৰায় 20 মিনিটত 5,000 ৰকেট নিক্ষেপ কৰা হৈছিলে ইজৰাইললৈকে। 20 মিনিটত প্ৰায় 5,000 ৰকেট নিক্ষেপ কৰা হৈছিল। পিছত আকৌ ইজৰাইলৰ ফালৰ পৰা প্ৰত্যুত্তৰ হিচাপে আকৌ পেলেষ্টাইন আক্ৰমণ কৰা হ'ল, যাৰ ফলত বহুত ধ্বংস হ'ল, বহুত মানুহ নিহত হৈছে, বহুত ঘৰ বাৰী ধ্বংস হৈছে। তাৰপিছত আজি 2 দিন আগতে তাৰপিছত আকৌ কি কৰিলে, হামাছৰ ফালৰ পৰা আকৌ ইজৰাইললৈ প্ৰায় 1,000টা ৰকেট আকৌ নিক্ষেপ কৰা হ'ল। আৰু ইজৰাইলত আইৰণ ড'ম ছিষ্টেম বুলি এটা ছিষ্টেম আছে তেওঁলোকৰ। এইটো যে ছিষ্টেমটো আপোনালোকক মই থুলমূলকৈ বুজাই দিছোঁ, যে এই আইৰণ ড'ম ছিষ্টেম যিটো আছে ইজৰাইলত, বহুত ভাল ছিষ্টেম এইটো। তো কেনেকুৱা ছিষ্টেম, ইয়ালোকৰ ইহুদীসকলৰ এই ছিষ্টেমটো কেনেকৈ কাম কৰে, যে ওপৰৰ পৰা যদি ৰকেট যদি ইজৰাইলত যদি পৰিব খোজে বা কিবা যদি আক্ৰমণ কৰে কোনোবা ইজৰাইলত, তো আইৰণ ড'ম ছিষ্টেমটো কি কৰে, এই মিছাইলবোৰ যিবিলাক আহে ইজৰাইলৰ ফালে যিবিলাক মিছাইল আহে, তো সেই মিছাইলসমূহ আকাশতে এই আইৰণ ড'ম ছিষ্টেমটোৰ দ্বাৰা ধ্বংস হৈ যায়। মিছাইলটো ইজৰাইলত পৰিবই নাপায়, বা ৰকেট মিছাইলটো, ঠিক আছে। কিন্তু হামাছে 20 মিনিটত যেতিয়া 5,000 ৰকেট একেলগে নিক্ষেপ কৰিলে, তো তেতিয়া এই আইৰণ ড'ম ছিষ্টেমটোৱে কাম পাত্তাই নাপালে, এই ছিষ্টেমটোৱে, যাৰ কাৰণে বহুতখিনি ক্ষতিপূৰণ হ'ল। আৰু যদি এই ছিষ্টেমটো যদি নাথাকিলে হয়, তো আধা ইজৰাইলটো কিজানি খতমে হৈ গ'ল হয়। তো এই ছিষ্টেমটো পাত্তা নাপালে 5,000 ৰকেট যি ফায়াৰ কৰিলে হামাছে ইজৰাইললৈকে। আৰু বহুত মানুহ কি কৰিছে, ইজৰাইলৰ যিবিলাক আম জনতা আছে, তেওঁলোকে কি হৈছে, ইজৰাইল এৰি যাব লগা হৈছে, ভয় কৰিছে। হামাছৰ এই ৰূপ দেখি পেলাই, পেলেষ্টাইনৰ এই ৰূপ দেখি ইজৰাইলে ভয় কৰিছে। আৰু বহুত মানুহ আপোনালোকে দেখা পাব যে এয়াৰপৰ্টত জমা লাগি গৈছে, বেলেগ দেশত সিহঁতে গুচি যাব বিচাৰিছে নিজ জাগাৰ পৰা, ইহুদীসকলে। ইজৰাইলৰ মকচদ কি? আমাৰ যিটো মছজিদুল আকছা আছে, বাইতুল মুকাদ্দাছ যিটো, তো তাত ইহুদীসকলৰ এইটো নিবিচাৰে যে মছজিদুল আকছা আমাৰ হৈ যাওক। ইহুদীৰ মকচদ কি, যে মছজিদে আকছা সিহঁতে টোটেলি ধ্বংস কৰি দিব বিচাৰে। মছজিদে আকছা সিহঁতে টোটেলি ইহুদীসকলে ধ্বংস কৰি দিব বিচাৰে। আৰু সিহঁতে তাত হেইকালে চুলেমানী প্ৰতিষ্ঠা কৰিব বিচাৰে। এতিয়া সেই হেইকালে চুলেমানী কি বস্তু, থুলমূলকৈ কৈ দিছোঁ, ভিতৰত বহুত ডাঙৰ এটা ইতিহাস আছে। হেইকাল হৈছে আপোনালোকে চুলেমান আলাইহিছ ছালামৰ দায়িত্বত যিটো পৰিছিলে, চুলেমান আলাইহিছ ছালামৰ হাতত যেতিয়া বাইতুল মুকাদ্দাছৰ শেষ নিৰ্মাণৰ কাম যেতিয়া হাতত পৰিছিল, তো তেতিয়া তেওঁৰ খিলাফত হেইকালে চুলেমান আলাইহিছ ছালামে বনাইছিল, হেইকাল বনাইছিল, ইবাদত গা আৰু য'ত ইবাদত কৰে। তো চুলেমান আলাইহিছ ছালামে যি হেইকালে চুলেমানী তাত বনাইছিলে, আৰু সেই খিলাফতত পুৰি দুনিয়াত সেই খিলাফত কায়েম হৈছিলে। চুলেমান আলাইহিছ ছালামৰ জামানাত পুৰি দুনিয়াত সেই খিলাফত কায়েম হৈছিলে।
তো ইহুদীসকলৰ সেই মকসদ যে আগৰ দৰে সেই হেকেলে চুলেমানে তাত প্ৰতিষ্ঠা কৰিব আৰু গোটেই তাৰ পৰা গোটেই তাত মানে খিলাফত প্ৰতিষ্ঠা কৰি পেলাই গোটেই কি কৰিব গোটেই দুনিয়াত সিহঁতৰ ৰাজত্ব কৰিব ইহুদীৰ সেইটো মকসদ এতিয়া আহোঁ মছজিদে আকছাক লৈ পেলাই বহুতে দুখৰ কথা বুলি মই কওঁ কিছুমান মুছলমানৰ কাৰণে যে বহুতে মছজিদে আকছা কি হয় গমেই নাপায় বা ইয়াৰ শান কি ইয়াৰ এইটো কিমান বা বৰকতৱালা জাগা হয় মছজিদ হয় বহুতে গম নাপায় বহুত মুছলমানে গম নাপায় তো মছজিদে আকছা কি আকছা বুলি যদি শব্দটো আপুনি কয় তো আকছা হৈছে আকছাৰ মিনিং যদি আপুনি চাব যায় এইটো দূৰ দাৰাজ মানে দূৰত্বত থকা আৰু সেনেকুৱা অৰ্থ বুজায় যিহেতু বৈতুল্লাহৰ পৰা মছজিদে আকছা ভালেখিনি দূৰত্বত অৱস্থিত বহুতখিনি দূৰ দাৰাজত অৱস্থিত আছে সেইকাৰণে ইয়াৰ নাম মছজিদে আকছা বুলি নামাকৰণ কৰা হৈছে আৰু বহুতে মছজিদে আকছা বুলি এটা ভুল এটা চিন্তা আছে যে যিটো আপোনালোকে ইয়াতে স্ক্ৰীণত দেখি আছে তো সেইটোক বহুতে মছজিদে আকছা বুলি ভাবে একচুৱেলি সেইটো কোৱা হয় কুব্বাতুছ চাখৰা এই মিম্বৰটো আপুনি যিটো গল্ডেন যিটো দেখিছে ইয়াক কোৱা হয় কুব্বাতুছ চাখৰা বুলি য'ত নবী সাল্লাল্লাহু আলাইহি সাল্লামে মেৰাজৰ সফৰ ইয়াৰ পৰা তেখেতৰ মেৰাজৰ সফৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মেৰাজৰ সফৰ ইয়াৰ পৰা আৰম্ভ হৈছিলে ইয়াক কোৱা হয় কুব্বাতুছ চাখৰা কিন্তু মছজিদে আকছা কোৱা হয় এইটো যিটো আপোনালোকে পিকচাৰ ভিডিঅ'ত আপোনালোকে ফটোটো যিটো দেখিছে ইয়াক কোৱা হয় মছজিদে আকছা বুলি বহুতে এইটোতে মানে কনফিউজন আছে মই দেখা পাইছোঁ যে মছজিদে আকছা বুলি কুব্বাতুছ চাখৰাকে মানে কোৱা দেখা যায় মানে তেওঁলোকে ভাবে যে এইটোৱে একচুৱেলি মছজিদে আকছা কিন্তু হালেকি এনেকুৱা বিলকুল নহয় মছজিদে আকছাটো বেলেগ হয় আৰু কুব্বাতুছ চাখৰা সেই ঠাইখিনি টোটেলি বেলেগ হয় মানে এটা কম্পাউণ্ডতে আছে আৰু গোটেই যিখিনি এৰিয়া আছে গোটেইখিনি বৈতুল মুকদ্দাছ বুলিয়ে কোৱা হয় কুব্বাতুছ চাখৰা মছজিদে আকছাৰ ভিতৰত যিখিনি এৰিয়া আছে আৰু এই মছজিদে আকছাৰ ভিতৰত টোটেল বৈতুল মুকদ্দাছ যিখিনি গোটেইখিনি এৰিয়া আছে এই গোটেইখিনি এৰিয়াক কোৱা হয় মই ৰেড লাইনতে আপোনাক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ গোটেইখিনি যিটো কম্পাউণ্ড আছে এই গোটেইখিনি কোৱা হয় বৈতুল মুকদ্দাছ আৰু এই বৈতুল মুকদ্দাছৰ আণ্ডাৰত টোটেল 5টা মছজিদ আছে হয় এই বৈতুল মুকদ্দাছৰ আণ্ডাৰত টোটেল 5টা মছজিদ আছে প্ৰথমটো হৈছে কুব্বাতুছ চাখৰা তাৰপিছত আছে মছজিদে কিবলি তাৰপিছত আছে মছজিদে মাৰৱানী তাৰপিছত আছে মছজিদে কাদিম আৰু তাৰপিছত আছে মছজিদে বুৰাক এই মছজিদে বুৰাকৰ এক ধুনীয়া ইতিহাস এটা আছে কি মেৰাজত যেতিয়া এই বুৰাক শব্দটোৰ অৰ্থনো কি বুৰাক হৈছে যদি আপুনি বুজিব যায় বুৰাক হৈছে এটা চাবাৰীৰ নাম যি চাবাৰীত নবী সাল্লাল্লাহু আলাইহি সাল্লামে বৈতুল্লাহৰ পৰা আল্লাহে মজিজাতি তৌৰ পৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক মছজিদে আকছালৈ লৈ গৈছিলে বৈতুল মুকদ্দাছলৈ লৈ গৈছিলে তো সেই চাবাৰীটোক আমি কি ক'ম বুৰাক বুলি কোৱা হয় সি এটা জানুৱাৰ আছিলে বাকী জানুৱাৰ নে কি যেনেকুৱা চাবাৰী আছিল আল্লাহু আলম কেনেকুৱা ধৰণৰ কি আছিলে একজেক্ট মানে ক'ব পৰা নাযাব যে সেই চাবাৰীত আল্লাহ ৰচুলে বৈতুল মুকদ্দাছলৈ আল্লাহে কি কৰিছিল মছজিদে তৌৰ পৰ তেওঁক কি কৰিছিল বৈতুল মুকদ্দাছলৈ লৈ গৈছিল আৰু সেই বৈতুল মুকদ্দাছত যাই পেলাই নবী সাল্লাল্লাহু আলাইহি সাল্লামে 2 ৰাকাত নামাজ পঢ়িছিল আৰু যে এই বুৰাক আছিল এই বুৰাকত এই মানে এই মছজিদত সেই বুৰাকটো আল্লাহ ৰচুল যে বুৰাক লৈ গৈছিল লগত বান্ধিছিল সেই বুৰাকটো ক'ত বান্ধিছিল এই মছজিদে বুৰাকত বান্ধিছিল তেখেতে যিটো আপুনি পিকচাৰটো দেখা পাইছে ইয়াত কি কৰিছিল তেখেতে বুৰাকক মানে বান্ধিছিল আৰু এই মছজিদে আকছা ইছলামৰ প্ৰথমটো কিবলা হৈছিল আৰু এই মছজিদে আকছাত হাদিছত আহিছে যিয়ে মছজিদে বৈতুল্লাহত যিয়ে নামাজ পঢ়িব সি 1 লাখৰ সওৱাব পাব আৰু কি বুলি কয় মছজিদে নববী আৰু কি আপোনাৰ মছজিদে আকছাত যে নামাজ পঢ়িব সি 1000 সওৱাব পাব কিছুমান ৰিৱায়ত এনেকুৱা আহে বা মছজিদে আকছাৰ কথা কিছুমান ৰিৱায়ত আহে 225 নামাজৰ সওৱাব আৰু কিছুমানত এনেকুৱা আহে যে 50,000 নামাজৰ কি পাব সওৱাব পাব বাৰু যি নহওক তো এই মছজিদত নামাজ পঢ়াৰ বহুতখিনি সওৱাব আছে আৰু বহুত বা বৰকতৱালা এই মছজিদ হয় এইটো ইয়াৰ লগত বহুত হিষ্ট্ৰী বহুত ইতিহাস জড়িত আছে নবীসকল আৰু পয়গম্বৰসকলৰ আমাৰ ইয়াত যিবিলাক আগতে যিবিলাক পয়গম্বৰ নবীসকল ৰচুলসকল আহিছিলে আৰু হাদিছত আছে 3টা মছজিদ এনেকুৱা আছে যিকেইটাৰ ফালে সফৰ কৰি সেই মছজিদৰ জিয়াৰত কৰিব যোৱাটোই ইবাদত হয় 3টা মছজিদ এনেকুৱা আছে যিকেইটাৰ ফালে সফৰ কৰি সেই মছজিদৰ জিয়াৰত কৰিব যোৱাটোই মানে এটা ইবাদত হয় প্ৰথম হৈছে বৈতুল্লাহ তাৰপিছত মছজিদে নববী আৰু তাৰপিছত মছজিদে আকছা মুছাৰ পৰা হজৰত ঈসা আলাইহিছ সালাতু ওয়াসসালামলৈ কিবলা আছিল বৈতুল মুকদ্দাছ আৰু হিজৰতৰ পাছতো নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ হিজৰতৰ পাছতো প্ৰায় 16-17 মাহলৈকে কিবলা হিচাপে বৈতুল মুকদ্দাছকে ধৰা হৈছিলে আৰু তাৰ পিছতহে কিবলাৰ কি কৰা হয় তবদিল কৰা হয় বৈতুল্লাহলৈকে এই মছজিদে আকছাত বহুতখিনি নবী পয়গম্বৰসকলৰ কবৰ আছে ইয়াত বহুতখিনি আম্বিয়া আলাইহিছ সালাতু ওয়াসসালামসকলৰ বহুত আম্বিয়াসকলৰ ইয়াত কি আছে
কবৰ আছে, তেওঁলোক ইয়াতে দাফন আছে এই মছজিদে আকছাত, বাইতুল মুকাদ্দাছত। আৰু বহুত নবীয়ে এই ঠাইলৈ কি কৰিছে, হিজৰত কৰিছে। বহুত নবীয়ে নিজৰ কৌমক এইফালে হিজৰত কৰাৰ কাৰণে, বাইতুল মুকাদ্দাছৰ ফালে হিজৰত কৰাৰ কাৰণে মানে নচিহত কৰিছিলে। বহুত নবী হিজৰত কৰিছে, যেনে হজৰত ইয়াকুব আলাইহিছ সালাম, ইছহাক আলাইহিছ সালাম, লুত আলাইহিছ সালাম, ইয়াকুব আলাইহিছ সালাম, জাকাৰিয়া আলাইহিছ সালাম, হজৰত সুলাইমান আলাইহিছ সালাম। তো এনেকুৱা বহুত নবী কি কৰিছে, ইয়ালৈ হিজৰত কৰিছিলে। আৰু এই মছজিদত বহুত নবীয়ে ইমামতিও কৰিছে। তো কেনেকুৱা এক বৰকত পালা মছজিদ হ'ব এইটো। ভালকৈ হাদিছত আহে যে মুছা আলাইহিছ সালামে দোৱা কৰিছিল যাতে তেখেতৰ ইন্তিকাল এই মছজিদে বাইতুল মুকাদ্দাছত হয়, মছজিদে যাতে আকছাত হয় তেখেতৰ ইন্তিকাল। মুছা আলাইহিছ সালামে আল্লাহক দোৱা কৰিছিলে। আৰু কিয়ামতৰ আগত ঈসা আলাইহিছ সালাম যে আহিব দুনিয়াৰ বুকুত, তো এই ঠাইতে ঈসা আলাইহিছ সালামে অৱতৰণ কৰিব, এই ঠাইতে ঈসা আলাইহিছ সালাম প্ৰথমে আহিব কিয়ামতৰ আগত। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেৰাজৰ ৰাতি, মেৰাজৰ সফৰ তেওঁৰ ইয়াৰ পৰা কুব্বাতুছ সাখৰাৰ পৰা তেওঁৰ মেৰাজৰ সফৰ আৰম্ভ হৈছিল, মানে বাইতুল মুকাদ্দাছৰ পৰা তেওঁৰ মেৰাজৰ সফৰ ইয়াতে আৰম্ভ হৈছিল। আৰু ইয়াত বহুত যিমানবিলাক আম্বিয়া আছিল, আম্বিয়াসকলৰ ইমামতি কৰিছিল আমাৰ নবী হুজুৰে আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। বাকী নবীসকলৰ তেওঁ ইমামতি কৰিছিল। আৰু ক'ত তেখেতে নামাজ পঢ়িছিল, এইটো মজিজিতি তৌৰ পৰা আল্লাহে তেওঁক এইটো শ্বাৰফ হাচিল কৰাইছিল যে তেওঁক ইমাম হ'ব আৰু বাকী পিছফালে বাকী নবীসকলে তেওঁৰ ইক্তাদা কৰি পেলাই নামাজ পঢ়িব। এইটো যিটো আপুনি জাগাটো দেখা পাইছে, এই জাগাতে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমামতি কৰিছিল। মেৰাজৰ সফৰ হৈ আছিল, তেতিয়া মছজিদ তৌৰ পৰা আল্লাহে তেওঁক ইয়াতে ইমামতি কৰাৰ শ্বাৰফ হাচিল কৰাইছিল। এইটো আপোনালোকে জাগাটুকুৰ দেখি আছে, ইয়াতে তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমামতি কৰিছিল বাকী আম্বিয়াসকলক লৈ পেলাই। আৰু গোটেই দুনিয়াৰ বুকুত, গোটেই পৃথিৱীৰ বুকুত কেৱল এইটোৱে একমাত্ৰ এনেকুৱা পাকিজা বা বাৰকাতৱালা জাগা হয় য'ত নবীসকলৰ ইজতেমা হৈছিলে, নবীসকলে ইয়াত নামাজ আদায় কৰিছিলে, আল্লাহৰ ৰাসূলে বাকী নবীসকলৰ ইমামতি কৰিছিলে। মছজিদে আকছাক লৈ পেলাই কোৰাণত বেশুমাৰ আয়াত আছে, বেশুমাৰ আয়াত কোৰাণত সন্নিৱিষ্ট আছে। আল্লাহে কোৰাণত কৈছে মছজিদে আকছাৰ কথা। যেনে সূৰা বনী ইছৰাইলত যে আল্লাহ যি আয়াতৰ মফহুম হয় যে আল্লাহ বহুত পাক হয়, যি মহান আল্লাহ পাকে এক ৰাতিতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কি কৰিছে, বাইতুল্লাহৰ পৰা কি বুলি কয় বাইতুল্লাহৰ পৰা বাইতুল মুকাদ্দাছলৈকে শ্বেয়াৰ কৰাইছে। আৰু মুছা আলাইহিছ সালাতু ৱাছসালামে নিজৰ কৌমক নচিহত কৰিছিল যে হে মোৰ কৌম, তোমালোকে এই জাগাটোত দাখিল হৈ যোৱা, যিটো আল্লাহে তোমালোকৰ কাৰণে লিখি দিছে। আৰু বুখাৰী শৰীফৰ এটা হাদিছ আছে, হযৰত আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ ৰিৱায়াত আছে, যাৰ মফহুম এনেকুৱা যে বাইতুল্লাহৰ নিৰ্মাণৰ কাম আৰু বাইতুল মুকাদ্দাছৰ মাজত কিমানখিনি ফাছলা আছে তেওঁ আল্লাহৰ ৰাসূলক সুধিছিলে। তো আল্লাহৰ ৰাসূলে কৈছিল যে দুইটা মছজিদ নিৰ্মাণৰ মাজত ফাছলা প্ৰায় 40 বছৰ আছে। তো এই মছজিদে আকছা নিৰ্মাণৰ কাম যেতিয়া শেষত সুলাইমান আলাইহিছ সালামৰ হাতত অৰ্পণ কৰা হৈছিলে, তো তেখেতে মছজিদে আকছা নিৰ্মাণৰ পিছত 3টা দোৱা কৰিছিলে যে হে আল্লাহ, মোৰ ফেচলা যাতে তোমাৰ ফেচলা মোতাবিক হয়, আৰু মোক ইয়াত এনেকুৱা হুকুমত দিয়া যি হুকুমত কাল কিয়ামতলৈকে যাতে কোনেও এনেকুৱা হুকুমত যাতে নাপায়। আৰু যে এই মছজিদত নামাজ পঢ়াৰ নিয়ত লৈ আহিব, হে আল্লাহ, যি এই মছজিদত নামাজ পঢ়াৰ নিয়ত লৈ আহিব তেওঁলোকৰ গুনাহ যাতে এনেকুৱাকৈ মাফ হয় যেনেকুৱা মাকৰ পৰা সন্তান যেতিয়া জন্ম হয় কেঁচুৱাতে, সেই কেঁচুৱাটো যেনেকৈ নিষ্পাপ হৈ থাকে ঠিক তেনেকৈ যাতে নিষ্পাপ হৈ যায় যে এই মছজিদত নামাজ পঢ়াৰ নিয়ত লৈ আহিব। হাদিছ শৰীফত আহে যে সুলাইমান আলাইহিছ সালামৰ প্ৰথম 2টা দোৱা কবুল কৰা হৈছে। আৰু আল্লাহৰ ৰাসূলে কৈছে যে মোৰ ইয়াকিন আছে, মোৰ বিশ্বাস আছে যে 3 নম্বৰ দোৱাটো ইনশাআল্লাহ নিশ্চয় কবুল কৰা হ'ব, মানে যিটো মাগফিৰাতৰ দোৱাটো। কিয়ামতৰ আলামতক লৈ পেলাই যদি আপুনি চাব যায় এই বাইতুল মুকাদ্দাছৰ কিয়ামতক লৈ পেলাই এনেকুৱা বহুত হাদিছ আছে বেশুমাৰ। তো তাৰ মাজত মানে আপুনি পাব যে বেছিভাগ ইমান আৰু ইমানৱালা ইমানদাৰ মানুহ বেছিভাগ কি হ'ব, সেই সময়ত শামৰ ফালে বেছি থাকিব, মানে বাইতুল মুকাদ্দাছৰ ফালে শাম যিটো এলেকা আছে সেইফালে কি হ'ব, বেছি ইমানৱালা মানুহ থাকিব কিয়ামতৰ আগত। আৰু আবু দাউদৰ হাদিছ আছে যে শেষ জামানত কিয়ামতৰ আগত মদিনাত বিৰান হৈ যাব, মদিনাত আবাদী কমি যাব আৰু বাইতুল মুকাদ্দাছ আবাদ হৈ যাব। আৰু এই সময়ত বহুতো কাজিয়া আৰু ফিতনা ফাসাদৰ সৃষ্টি হ'ব। আৰু তেতিয়া কি হ'ব, দাজ্জাল ওলাব, যি কিয়ামতৰ দাজ্জালৰ কথা আমি শুনা পাওঁ। তো সেই সময়তে কি হ'ব, দাজ্জালৰ আবিৰ্ভাৱ হ'ব। আৰু দাজ্জাল এনেকুৱা এটা ফিতনা যি ফিতনাক লৈ পেলাই তামাম নবীসকলে নিজৰ কৌমক ভয় দেখুৱাইছিলে দাজ্জালৰ ফিতনাক লৈ পেলাই। আৰু দাজ্জাল এটা এনেকুৱা ফিতনা যি ফিতনা পূৰ্বতে কেতিয়াও অহা নাছিল আৰু না কিয়ামতলৈকে কেতিয়াবা এনেকুৱা দাজ্জালৰ দৰে ফিতনা, ভয়ংকৰ ফিতনা আহিব। আৰু দাজ্জাল কেৱল 3টা জাগাত দাখিল হ'ব নোৱাৰিব। প্ৰথমটো হৈছে বাইতুল্লাহ,
তাৰপিছত হৈছে মছজিদে নববী আৰু তাৰপিছত হৈছে মছজিদে আকছা। আৰু মুছলিম শৰীফৰ হাদিছ, এই দাজ্জাল যি ওলাব, এই দাজ্জালক কোনে কতল কৰিব? দাজ্জালক ঈসা আলাইহিছ সালাম যি কিয়ামতৰ আগত আহিব আৰু বাইতুল মুকদ্দাছতে আহিব, ঈসা আলাইহিছ সালাম তাৰ কাষতে আহিব। আৰু এই ঈসা আলাইহিছ সালাম আহি পেলাই কি কৰিব? দাজ্জালক লুড নামৰ এখন ঠাই আছে, এখন চহৰ আছে সৰু, এই লুড নামৰ বাবে লুডত, আপোনালোকে মই ফটোখন দেখাবৰ কাৰণে চেষ্টা কৰিম, এই বাবে লুডত কি কৰিব? ঈসা আলাইহিছ সালামে দাজ্জালক কতল কৰিব। আৰু তাৰ এটা কুঁৱা আছে, সেই কতল কৰাৰ পিছত সেই কুঁৱাটোত দাজ্জালৰ লাশটো পেলাই দিব। আৰু এই বাবে লুড বাইতুল মুকদ্দাছৰ কাষতে অৱস্থিত আছে। ইয়াৰ পিছত বুখাৰী শৰীফৰ আৰু এটা হাদিছ আছে যে যাৰ মফহুম এনেকুৱা যে কিয়ামতলৈকে ইহুদী কি হ'ব? দুনিয়াৰ পৰা খতম হৈ যাব। মানে এটা এটা ইহুদীক মানে হিচাপ কৰি কৰি মুছলমানে কি কৰিব? ইহুদীক কতল কৰিব। হাত্তাকে যদি কোনোবা ইহুদী গাছৰ তলতো যদি লুকাই থাকে, গাছৰ কাষতো যদি লুকাই থাকে, তো সেই গছৰ এনেকৈ মাত দি পেলাই ক'ব যে হে মুছলমান, হে আল্লাহৰ বান্দা, মোৰ কাষত মোৰ তলত ইহুদী লুকাই আছে, তুমি আহি পেলাই কতল কৰি দিয়া। এইটো শেষ জামানাত হ'ব। আৰু ইয়াজুজ মাজুজ যে আহিব, তো ইয়াজুজ মাজুজৰ কিয়ামতৰ আগত যে আহিব, তেওঁলোকৰ হালাকাটো এই ঠাইতে হ'ব। আৰু তাৰপিছৰ কথা আহিল যে হাছৰৰ ময়দান কিয়ামতৰ দিনা হ'ব, যি চব মানুহকে উঠোৱা হ'ব, মাতা হ'ব। তো হাছৰৰ ময়দানো এই মছজিদে বাইতুল মুকদ্দাছৰ ঠাইতে কি হ'ব? হাছৰৰ ময়দান অনুষ্ঠিত কৰা হ'ব। তো এয়া আছিল মছজিদে আকছাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। আৰু বহুত ডাঙৰ ডাঙৰ ভিতৰত ইতিহাস কিছুমান আছে, সেইবোৰ মই ইমান দীঘলীয়াকৈ ক'ব নাযাওঁ, কাৰণ ভিডিঅ' আমি দীঘলীয়া আজিকালি কোনো নাচাওঁ, মইতো ভালকৈ জানো। যিকেইটা মোটামুটি জৰুৰী কথা আছে সেইকেইটা ইনশাল্লাহ মই আপোনালোকৰ আগত পেছ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। তো এতিয়া কথা আহিল যে আমাৰ মুছলমান হিচাপে আমাৰ কৰণীয় কি? ইহুদীৰ লগত, ইজৰাইলৰ লগত পেলেষ্টাইনৰ যি যুদ্ধ হৈ আছে, যি লাগি আছে মছজিদে আকছা হিফাজতৰ কাৰণে, তো এতিয়া আমাৰ কৰণীয় কি? আমাৰ কৰণীয় কি? হোৱাটছআপ আৰু ফেচবুকত কি মছজিদে আকছাৰ ফটো আপলোড দিয়া নে কি? ডিপিত কি মছজিদে আকছাৰ হোৱাটছআপ আৰু ফেচবুকত মছজিদে আকছাৰ ডিপিটো লগোৱা? আমাৰ সেইখিনি কৰণীয় নেকি? বিলকুল নহয়। আমাৰ কৰণীয় কি? আল্লাহৰ ওচৰত দোৱা কৰা, আল্লাহৰ ওচৰত দোৱা কৰা যাতে যি পেলেষ্টাইনৰ ওপৰত, ফিলিষ্টিনবাসীৰ ওপৰত অত্যাচাৰ হৈ আছে, অত্যাচাৰ যাতে বন্ধ হৈ যায়, আৰু মছজিদে আকছা যাতে আগৰ দৰে আকৌ মুছলমানৰ যাতে হাতত আহি যায়, যাতে আকৌ আগৰ দৰে মুছলমানে কি কৰে? সেই ঠাইত যায়, ইমান বাৰ কোটালে সেই মছজিদত যাই পেলাই যে জিয়াৰত কৰিব পাৰে, যাতে তাত নামাজ আদায় কৰিব পাৰে। আৰু দ্বিতীয় কথা, ইজৰাইলৰ যিমান প্ৰডাক্ট আছে, তো সেইসমূহ আমি ইনশাল্লাহ সকলোৱে বয়কট কৰিম। আৰু 3 নম্বৰ কথা হ'ল যে মছজিদে আকছাক লৈ পেলাই ইজৰাইল, পেলেষ্টাইন এইসমূহ কথাক লৈ পেলাই বহুতৰ ব্ৰেইনত বহুতখিনি কথা কনফিউজন আছে। কিছুমানে ভাবে কি পেলেষ্টাইনে ইজৰাইলৰ ওপৰত অত্যাচাৰ চলাই আছে, কিছুমানে আকৌ তাৰ উল্টাটো ভাবে। তো আমি যাতে কি কৰোঁ, যিখিনিয়ে আমি ছ'চিয়েল মিডিয়া বেছিকৈ ব্যৱহাৰ কৰোঁ, তেওঁলোকে যাতে ইয়াক লৈ পেলাই বেছি বেছি লিখনি লিখে, যাতে মুছলমানক সেই বস্তুটো দেখাই দিয়ে, বাকী যাতে মানুহবিলাকে গম পায় যে আচল কথাটো কি। তেওঁলোকে আমাৰ ওপৰত মানে আমি তেওঁলোকৰ অত্যাচাৰ চলাইছোঁ নে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ চলাইছে, বেদখল কোনে কৰিছে, কোনে কিমানকৈ অত্যাচাৰ কাৰ ওপৰত কেনেকৈ চলাই আছে, এই গোটেইখিনি বস্তু ইতিহাস যাতে আমাৰ আম মানুহখিনিয়ে যাতে গম পায়, সেইখিনি আমি বেছি বেছি চেষ্টা কৰিব লাগে। আৰু মই ক'লোঁ নহয়, মছজিদে আকছাৰ কথা বহুতে গমেই নাপায়। আমি বাইতুল্লাহৰ কথা জানো, মছজিদে নববীৰ কথা জানো, কিন্তু মছজিদে আকছাৰ কথা, ইমান বাৰকত পেলা জাগাৰ কথা আমি গমেই নাপাওঁ। তাৰমানে এইটো এটা আফচোচৰ কথা। তো আল্লাহ তাআলাক আপোনালোকে দোৱা কৰক যে আল্লাহ তাআলাই আগৰ দৰে বাইতুল মুকদ্দাছ আমাৰ কাৰণে খুলি দিয়ক। কাৰণ পেলেষ্টাইনবাসী যে লাগি আছে, তেওঁলোকৰ সেই হকৰ কাৰণে লাগি আছে, আমাৰ কাৰণে একফালৰ পৰা ফৰ্জে কিফায়া তেওঁলোকে আদায় কৰি আছে মছজিদে আকছাৰ হিফাজতৰ কাৰণে। তো আমি যাতে দোৱা কৰোঁ আল্লাহক যে আল্লাহ এই মছজিদে আকছাক যাতে আকৌ আগৰ দৰে যাতে কি কৰে মুছলমানৰ হাতত দিয়ে, আৰু আগৰ দৰে যাতে কি কৰে মানুহবিলাকে যাতে যাই পেলাই মছজিদে আকছা জিয়াৰত কৰিব পাৰে, তাতে যাতে নামাজ পঢ়াৰ আমাৰ যাতে সকলোৰে শ্বাৰফ হাচিল হয়। তো আল্লাহ পাকে সকলোকে কোৱা আৰু শুনাত বেছি বেছি আমল তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।